স্বাগতম জনাইছোঁ বন্ধুসকল। আজি আমাৰ ইউনিভাৰ্চিটিত আদৰণি ৰাঙলী বহাগ উৎসৱ পাতিছে। আমিও ৰাতিপুৱাতে ৰেডি হৈ পালোহি ইউনিভাৰ্চিটি আৰু ইয়াৰ ৰাজশ্ৰী, পাপৰি আৰু কাব্যশ্ৰী। তাৰপিছতে আমাৰ ৰাঙলী বহাগ উৎসৱ আৰম্ভ হৈ গ'ল। এয়া কালি গধূলি সময়ত ছাডেনলি প্লেন কৰা হৈছিলে, কিন্তু কম সময়ৰ ভিতৰতে মেনেজমেণ্টটো বহুত ধুনীয়াকৈ কৰিছে। ছাৰ, মেম আৰু আমাৰ ষ্টুডেণ্ট কেইজনীমানেও দুটামান কালচাৰেল প্ৰগ্ৰেম কৰিলে। প্ৰগ্ৰেম চোৱাৰ লগতে আমি চাহ আৰু জলপানো খাই ল'লোঁ আৰু আজি পৰিৱেশন কৰিবলৈ এটি হুঁচৰি যোৰাও নিমন্ত্ৰণ কৰা হৈছিলে। তাৰপিছতে আমাৰ ছাৰ, মেম আৰু সকলো ষ্টুডেণ্ট মিলি অকণমান নাচিলোঁ আৰু চবেই। একেবাৰে শেষত আমি সকলোৱে সেৱা কৰিলোঁ আৰু আশা কৰিছোঁ যাতে আগন্তুক নতুন বছৰটো সকলোৰে বাবে সুখৰ হয়। এতিয়া আমি আহিবলৈ ওলালোঁ ঘৰলৈ। আজিলৈ সামৰিছোঁ।